অপেক্ষাৰ অন্তত এটাৰ পিছত আন এটা শুভ সংবাদ কঢ়িয়াই আনিছে অসম পশ্চিমবংগ ৰাজ্যৰ একাংশ এলেকাত বসবাস কৰি থকা কোচ ৰাজবংশী জনগোষ্ঠীটোৰ অৰ্থাৎ অহা ২৪ ডিচেম্বৰত মুক্তি লাভ কৰিব মনে মনে তোৰ প্ৰেমতে নামৰ এক কোচ ৰাজবংশী গীত। মনে 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 তোর প্রেমতে গেলুম পড়িয়া কাকো না জানে। প্ৰাপ্ত তথ্যমতে নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ RK চিনে প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত গীতটিত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া আৰু কোচ জিতুল নাৰায়ণ দেৱে। কণ্ঠ দিছে জনপ্ৰিয় কণ্ঠশিল্পী সমৰ কাশ্যপ আৰু ৰিংকি দাসে। কৰিঅগ্ৰাফী কৰিছে চিকান্দাৰ আৰু DOP কৰিছে বিলাসীপাৰাৰ RK চিনে প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী ৰহিমুল খানে। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে এইবাৰে মনে মনে তোৰ প্ৰেমতে গীতটিৰ জৰিয়তে অভিনেত্ৰী বৰ্ষাৰাণী বিষয়ে পদাৰ্পণ কৰিছে কোচ ৰাজবংশী গীতৰ জগতত। মনে মনে তোৰ প্ৰেমতে হৈছে অভিনেত্ৰী বৰ্ষাৰাণী বিষয়ৰ প্ৰথমটো কোচ ৰাজবংশী গীত আৰু অভিনয়। বিলাসীপাৰাৰ পৰা মিনাৰ হুছেইনৰ ৰিপৰ্ট B24 নিউজ। নমস্কাৰ, মই বৰ্ষাৰাণী বিষয়া। বৰ সুন্দৰ কোচ ৰাজবংশী গীত মই অভিনয় কৰিলোঁ আৰু এই গীতটোত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী সমৰ কাশ্যপে আৰু লগতে আছে ৰিংকি, জনপ্ৰিয় কণ্ঠশিল্পী। বৰ সুন্দৰ গাইছে দুয়ো এই গীতটি আৰু গীতটো বৰ মেলোডিয়াছ ৰোমেণ্টিক এটা গান। মোৰ লগত অভিনয় কৰিছে জিতুল, উদীয়মান অভিনেতা, আৰু লগতে কৰিঅগ্ৰাফী কৰিছে আপোনালোক সকলোৰে পৰিচিত চিকান্দাৰ পাছৱান। RK প্ৰডাকশ্যনৰ পৰা এই গীতটো অতি সোনকালে আপোনালোকে দেখিবলৈ পাব, চাবলৈ পাব।